বন্ধুসকল, ৰাম মন্দিৰৰ উদ্বোধনৰ পিছত পাকিস্তানৰ কিছু লোকৰ জ্বলনৰ পিছত এইবাৰ পাকিস্তানে নিজেই লজ্জানত হ'ল বিশ্বৰ আগত। যিহেতু পাকিস্তানৰো ৭৭ সংখ্যক স্বাধীনতা দিৱস পাৰ হৈ গ'ল, তাৰ মাজতে কিছু লোকৰ আচৰিত বক্তব্য আপোনালোকলৈ আগবঢ়াইছোঁ। গতিকে সম্পূৰ্ণ জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেধৰণৰ খা খবৰ আপোনালোকলৈ আগবঢ়াব পাৰোঁ। অযোধ্যা ৰাম মন্দিৰৰ উদ্বোধনৰ খবৰ ভাৰতবৰ্ষৰ লগতে সমগ্ৰ বিশ্বত চৰ্চিত হৈছে। এনে পৰিস্থিতিত পাকিস্তানতো ইয়াৰ বিৰূপ প্ৰভাৱ পৰিছে। এজন পাকিস্তানী ইউটিউবাৰ সোহেল চৌধুৰীয়ে ৰাম মন্দিৰৰ সপক্ষে কোৱাত বহু সংখ্যক পাকিস্তানী লোকে বেয়াকৈ গালি পৰা আৰম্ভ কৰিছে। ভাৰতীয় মহাকাশ সংস্থা ইছৰোই ৰাম মন্দিৰৰ উপগ্ৰহৰ ছবি প্ৰকাশ কৰে, তেতিয়া সোহেল চৌধুৰীয়ে ইয়াক ভাৰতৰ আধ্যাত্মিকতা আৰু প্ৰযুক্তিৰ মিশ্ৰণ বুলি অভিহিত কৰে। যেতিয়া এজন পাকিস্তানী লোকক প্ৰশ্ন কৰা হৈছিল যে প্ৰযুক্তিৰ লগত আধ্যাত্মিক দিশত ভাৰত কিয় আগবাঢ়ি আছে, তেতিয়া উত্তৰটো আছিল হাস্যকৰ আৰু কৈছিল যে আমাৰ মনোযোগ এখন দেশৰ ওপৰত নহয়, নিজৰ ওপৰতহে। আন কিছু ব্যক্তিয়ে কয় যে পাকিস্তানে প্ৰযুক্তিৰ ক্ষেত্ৰতো আগবাঢ়িব পাৰে, কিন্তু আমি বনোৱা নিয়মবোৰ আমি কেতিয়াও মানি নচলো। পাকিস্তানে কলৈ যাব নাজানে, বাংলাদেশ আমাৰ পৰা বিচ্ছিন্ন হৈ পৰিল, এনেদৰে বহুজনে বহু মন্তব্য আগবঢ়ায়। আন এজন ব্যক্তিয়ে কৈছে যে সমগ্ৰ বিশ্বতে পাকিস্তানৰ নাম বহুত ভাল, কিন্তু প্ৰবঞ্চনাৰ বাবে আজি গোটেই বিশ্বতে বিখ্যাত হৈ পৰিছে। এই সপ্তাহত ভাৰতৰ অযোধ্যাত ৰাম মন্দিৰৰ উদ্বোধনে আনন্দ আৰু সমালোচনা দুয়োটাৰে ঢৌৰ সৃষ্টি কৰিছে, যিয়ে দীৰ্ঘদিনীয়া এটা আশা সম্পূৰ্ণ কৰিলে। ১৬শ শতিকাত ভাঙি পেলোৱা বাবৰি মছজিদৰ বিতৰ্কিত স্থানত নিৰ্মিত এই মন্দিৰটোৱে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। হিন্দু ভক্তসকলে সম্পূৰ্ণ আনন্দ কৰাৰ লগতে কিছু ইছলামিক গোট আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যবেক্ষকে হতাশাত ভুগিছে। কাশ্মীৰৰ পৰা অহা কিছু মুছলমান লোকে আহি ৰাম মন্দিৰত ২ কেজি জৈৱিকভাৱে উৎপাদিত কেশৰ আগবঢ়ায়। লগতে কয় যে তেওঁলোকে বেলেগ ধৰ্ম পালন কৰিলেও তেওঁলোকৰ পূৰ্বপুৰুষ একেই। লগতে আফগানিস্তানৰ কুভা নদীৰ পানীও আগবঢ়াইছে আফগানিস্তানে। শেহতীয়াকৈ ১৫০খন দেশৰ পবিত্ৰ নদীৰ পানী পবিত্ৰ নগৰ অযোধ্যালৈ অনা হৈছিল। অৰ্থাৎ অযোধ্যাৰ ৰাম মন্দিৰে সমগ্ৰ দেশ আৰু বিশ্বকে সামৰি লোৱাৰ চেষ্টা কৰিছে।